এইবিলাক প্ৰাচীন কালৰ ৰজাৰ দিনীয়া কিছু ভগ্নাৱেশ এনেকৈ সিঁচৰিত হৈ পৰি আছে। অনুমান কৰা হয় যে কছাৰীৰ ৰাজত্বকালত কছাৰীসকলৰ এয়া বিশেষ তেখেতসকলৰ ৰাজকাৰেং আছিল বুলি ইয়াত সন্দেহ কৰা হয়। সেয়ে এইখিনি ৰাজকাৰেঙত ব্যৱহাৰ কৰা বিভিন্ন কাৰুকাৰ্য প্ৰায় এনেধৰণৰ আছে। প্ৰতিটো খুঁটাতে চৰাই আছে। ওপৰতে পদুম ফুলৰ আকৃতি, পদুম ফুলেই সম্ভৱ হ'ব। তাৰপিছত আছে এইটো কি আছে জানো, ড্ৰেগন নেকি। ইয়াত আছে এটা। এনেধৰণৰ আছে। এই পাত এটা অস্তই হ'ব সম্ভৱ। এটা তেনেকুৱা আকৃতিত বনাই থোৱা আছে। ইয়াতো আছে। ইয়াত আপোনাৰ হাতী হ'লে নেকি, সম্পূৰ্ণকৈ অহা নাই। এইটো হাতী হ'ব সম্ভৱ। হাতীয়ে ইয়াতো আছে আপোনাৰ, ইয়াতো হাতী আছে। এইটো বৃহৎ। ইয়াতে আপোনাৰ ওপৰত প্ৰায়খিনি ভাগিলে। ওখিনি ভাগিলে যদিও মানে ড্ৰেগনে নে এইটো ঘোঁৰাই হ'লে নে, তেনেকুৱা ধৰণৰ এটা প্ৰতীক এটা আছে আৰু ইয়াৰ। এইটোহে একমাত্ৰ ব্যতিক্ৰম। এইটো একমাত্ৰ এটাই আছে। এইটো ব্যতিক্ৰম অলপ। ইয়াৰ তলৰ ভাগত আছে এই হাতী আছে, এনেকুৱা ধৰণৰ খোদিত কৰা আছে। বাৰু ভালদৰে নাই, এইখিনি প্ৰায় বেয়া হৈ গৈছে। এইয়া হাতী, এইটো হাতী হয়। এই পাত অস্ত্ৰ, এইটো অস্ত্ৰ। তলত হাতী আছিলে, যিটো অস্ত্ৰ এই পাত ধুনীয়াকৈ ওলায়। এনেকুৱা ধৰণৰ আগত ৰজা দিনত খোদিত কৰি তেখেতসকলৰ কাৰেং সজাইছিলে। এয়া একচুৱেলি কাছমাৰী অঞ্চলৰ এক বিশেষ ঐতিহাসিক স্থান।
ৰজানগৰ, যি ৰজাৰ ৰাজকাৰেং আছিলে, সেই ভগ্নাংশবিলাক সিঁচৰিত হৈ এনেদৰে পৰি আছে। এয়াই হ'ল কাছমাৰী ৰজাবাৰীৰ ৰাজকাৰেঙৰ ভগ্নাৱশেষ।